হাই বন্ধুসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ আগত এটা মজাৰ বস্তু লৈ আহিছোঁ, এটা মজাৰ পাঠ লৈ আহিছোঁ। এইটো হ'ল পঞ্চম শ্ৰেণীৰ যিটো আমাৰ অংকুৰণৰ 4 নম্বৰ পাঠ আছে, পিঠাৰ মেল। এই পিঠাৰ মেলটো লৈ আহিছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক বহুত পিঠাৰ নাম ক'ম, বহুত পিঠাৰ নাম দেখাম আৰু এই পাঠটোত, এই কবিতাটোত যিখিনি প্ৰশ্ন উত্তৰ আছে মই গোটেইখিনি এই ভিডিঅ'ৰ শেষত মই তোমালোকক দি দিম। সেইকাৰণে তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু বহীত লিখি ল'বা। মই মোৰ বন্ধুবৰ্গসকলক কৈছোঁ, মোৰ শিক্ষক বন্ধুসকলক কৈছোঁ, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে আপোনালোকৰ শিক্ষকৰ মাজত, আপোনালোকৰ ষ্টাফৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি বেছি ভাল লাগে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল নালাগে আছে ডিছলাইক কৰিব। থেংক ইউ। আহকচোন আমি ভিডিঅ'টোত চাওঁ কি আছে। মই তোমালোকক পিঠাৰ যিটো কবিতা আছে, পিঠাৰ মেল কবিতাটো গাই দিছোঁ। অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰীয়া বাই, দেহৰ কথা দহৰ কথা শুনিছনে নাই। এই দেহত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় ক'ব তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে চাহ পানী। টপাটপ ৰসগোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক হাই ঘিণ চকুৰে চায়। পিঠাৰে ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। মই কবিতাটো তোমালোকক গাই দিছোঁ, শুনাইছোঁ। তোমালোকে শুদ্ধ ক্ৰমত কবিতাটো পঢ়িবা, কিতাপত আছে, চাই পঢ়িবা আৰু বহীত লিখিবা। কবিতাটো ভাল হ'ব। আৰু এই পিঠাৰ মেল পদ্যটোত কি পিঠা আছে, এই পিঠাৰ পাচিটোত আছে। তোমালোকে বিচাৰি, ইয়াত বহুত পিঠা আছে, বিচাৰি ইয়াত লিখিব লাগে কি আছে। চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। এই পিঠাকেইটা আমাৰ কি আছে, এই পিঠাৰ মেলত কবিতাটোত সোমাই আছে। মই ইয়াৰ পিছত তোমালোকক আৰু বিভিন্ন ধৰণৰ পিঠা দেখুৱাম, পিঠাৰ ছবি দেখুৱাম আৰু কোনটো পিঠাৰ কি নাম সেইখিনি ক'ম। তোমালোকে বহি লোৱা, বহীত লিখি ল'বা। মই তোমালোকক প্ৰথমতে দেখাইছোঁ ইয়াতে ফেনী পিঠা, সুতুলি পিঠা, খোলা চাপৰীয়া পিঠা, তিল পিঠা, জেং পিঠা, নাৰিকলৰ পিঠা আৰু চুঙা পিঠা। পিঠাকেইটাৰ নাম তোমালোকে বহীত ভালকৈ লিখি ল'বা। মই কিন্তু তোমালোকৰ ঘৰত যাই খাম দেই পিঠা। এতিয়া আহিল আমাৰ ঘিলা পিঠা, পানী পিঠা, ক্ষীৰ পিঠা, বৰ পিঠা, কল পিঠা, তাল পিঠা আৰু টেকেলি পিঠা। যিমানবিলাক পিঠাৰ নাম কৈছোঁ তোমালোকৰ হয়তো লোভ লাগি গৈছে না, মোৰো কিন্তু লোভ লাগিছে দেই। কাৰ ঘৰত যাই খাওঁ ঠিক নাই। পিঠাকেইটাৰ নাম ধুনীয়াকৈ বহীত লিখি ল'বা যাতে ভুল নহয়। এতিয়া আমি কিতাপত থকা প্ৰশ্নসমূহৰ উত্তৰ জানো। ক নম্বৰ, খোলা চাপৰীয়া পিঠা কোনে কি বুলি সম্বোধন কৰিছিল? উত্তৰত আছে চুঙা পিঠাই খোলা চাপৰীয়াক বাই বুলি সম্বোধন কৰিছিল। এই প্ৰশ্ন আৰু উত্তৰটো তোমালোকে বহীত লিখি ল'বা ধুনীয়াকৈ। ইয়াৰ পিছত আহিম আমি খ নম্বৰ প্ৰশ্নটো। খ নম্বৰ প্ৰশ্নত কি আছে, কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? উত্তৰ আছে চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। এই পিঠাকেইটাই পিঠাৰ মেলত ভাগ লৈছিল। তোমালোকে যে কবিতাটো পঢ়িলা সেইটোৱে। এতিয়া আহিলে আমাৰ গ নম্বৰ। গ নম্বৰ প্ৰশ্নটো কি আছে তোমালোকে চাবা, কিতাপত আছে।
অকণমানিহঁতে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? তাৰমানে তোমালোকে পিঠা আৰু লাৰুৰ সলনি কি খাব বিচাৰা? উত্তৰ আছে অকণমানিহঁতে পিঠা লাৰুৰ সলনি লুচি, বিস্কুট, চাহ আৰু ৰসগোল্লা খাব বিচাৰে। কি? লুচি, বিস্কুট, চাহ আৰু ৰসগোল্লা। লোভ লাগিছে নেকি? খাবা নেকি? তোমালোকে প্ৰশ্ন উত্তৰখিনি ভালকৈ বহীত লিখি ল'বা।